আসল ঘটনা এইটো তদন্ত কৰিলে ওলাব তাতে থকা মানুহখিনিহে আসল ঘটনা গম পাব যে আসলতে হৈছিল কি যিসকলে জুবিনদাৰ লগত আছিলে সব বন্ধ এদিনৰ কাৰণে গোটেই অসম বন্ধ কৰি দিব লাগে এদিনৰ কাৰণে কি কম আৰু এইটো লগত থকা মানুহখিনি অলপমান ভালকে চাব লাগিছিল এনেকুৱা ভিডিঅ' এটা কেতিয়াবা বনাম বা এনেকুৱা ধৰণৰ কথা ভিডিঅ'ত কেতিয়াবা কম জীৱনতো ভবা নাছিলোঁ আপোনালোকে যেতিয়া খবৰটো পাইছিলে যিটো খবৰ গোটেই অসমখন গোটেই অসমৰ মানুহ মানে প্ৰত্যেক ঘৰৰ পৰা মানে আমাৰ ঘৰৰ পৰা কোনোবা এজন আমাৰ দাদা আমাৰ ঘৰৰ সদস্য এজন নোহোৱা যেন লাগিছে যেতিয়া এই খবৰটো আমি পালোঁ মই আছিলোঁ মঙ্গলদৈত প্ৰায় দিনৰ কেইটামান বাজিছিলে আমাৰ দিনত 3টা 2:30 3টামান বাজিছিল চাগে এনেকুৱা 2:30 3টামান বাজিছিলে আমি যেতিয়া খবৰটো পাইছিলোঁ প্ৰথমতে মই ভাবিছিলোঁ এনেই কোনোবাই ধেমালি কৰি আছে নেকি এনেই কিবা ক'লে নেকি মোক যোনে কৈছিলে গৌৰৱ মাইণ্ডে মোক প্ৰথমতে ক'লে মই বাইক চলাই আছিলোঁ আমি কিবা এটা শ্বুট কৰি আছিলোঁ আমি আছিলোঁ মঙ্গলদৈত যেতিয়া মোক ক'লে ঘটনাটো মই সেই গালি দিছোঁ কি ফাল্টু কথা কৈ আছা এনেকুৱা টাইপৰ গালি দিছোঁ মোক যোনে খবৰটো দিলে তাৰপিছত অকণমান টাইম ৰখিলোঁ আমি ৰখাৰ পিছত বহুত ফোন আহিল সেইটোৰ পৰা খবৰ এইফালে ঘূৰিল ফেচবুক খুলি চালোঁ এনেকুৱা এটা ঘটনা ইমান মানে কেতিয়া ভবাই নাই মানে জুবিন দা এনেকুৱা ধৰণৰ জুবিন দা আমাৰ আমি সকলোৱে জানো জুবিন দা আমাৰ কাৰণে কিমান বেছি আমাৰ সকলোৰে কিমান বেছি প্ৰিয় আমাৰ কাৰণে কি হয় জুবিন দা মই নতুনকৈ কোৱাৰ একো প্ৰয়োজন নাই সকলোৱে আমি জানো জুবিন দা আমাৰ কাৰণে কি হয় আৰু এনেকুৱা ধৰণৰ এটা কথা আজি কম বা এনেকুৱা ধৰণৰ এটা এতিয়াও মোৰ বিশ্বাস হোৱা নাই যে তেওঁ আমাৰ মাজত নাই এতিয়াও বিশ্বাস হোৱা নাই জুবিন দাৰ মাজে মাজে জুবিন দা অসুস্থ হৈ থাকে মেডিকেলত যায় আকৌ আহে এতিয়াও এনেকুৱা লাগিছে যেন জুবিন দা আকৌ সুস্থ হৈ আমাৰ মাজত ঘূৰি আহিব কি হৈছিলে ঘটনাটো আসলকে কি হৈছিলে বিভিন্ন ধৰণৰ নিউজ বেলেগ বেলেগ নিউজ আহি আছে কোনোবাই এইটো কৈ আছে কোনোবাই সেইটো কৈ আছে 2-3টা নিউজ আমি পাই আছোঁ এইটোৰ ওপৰত গভৰ্ণমেণ্টে ভালকে উচিত তদন্ত কৰিব লাগে আসলতে সেইটো টাইমত কি হৈছিলে তাতে সেইটোৰ ওপৰত ভালকে তদন্ত কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ তৰফৰ পৰা এটা অনুৰোধ যাতে জুবিন দা অহাকালি আনিব বুলি কৈছে অহাকালি ইভিনিং আহি পাব তেওঁ আৰু এনেকুৱা কৰিব লাগে যাতে গোটেই বিশ্বৰ মানুহে গোটেই দেশৰ লগতে গোটেই বিশ্বৰ মানুহে গম পাওক যে অসমত সবৰে চকু যাতে অসমৰ এই আমাৰ জুবিন দাৰ আমাৰ মাজত যে নাই গোটেই ৱৰ্ল্ডে গম পাব লাগে পুৰা ভালকে ডাঙৰকে কিবা এটা কৰিব লাগে সেইটো মই ভাবোঁ এনেকুৱা ধৰণৰ কিবা এটা কৰিব লাগে আৰু এই যেতিয়া নিউজটো পালোঁ আমি মঙ্গলদৈত আছিলোঁ আপোনালোকে কি কৰি আছিলে সেইটো টাইমত গম নাপাওঁ কিন্তু আমি মঙ্গলদৈত আছিলোঁ যেতিয়া নিউজটো পাইছিলোঁ আৰু মঙ্গলদৈৰ পৰা আমি গুৱাহাটী আহি পালোঁ ফোন কৰিলোঁ ভিৰগুদাক মই যেতিয়া ফোন কৰিছোঁ ভিৰগুদাক মই যেতিয়া সুধিবৰ কাৰণে চিয়'ৰ হয়নে নহয় কাৰণ নিউজততো কেতিয়াবা কিবা কিবি ওলাই থাকে চ' মই ভিৰগুদাক যেতিয়া ফোন কৰিলোঁ কাৰণ ভিৰগুদাহঁতে জুবিন দাহঁতৰ লগত ডাইৰেক্ট কানেক্ট শেখৰ দাহঁতৰ লগত ডাইৰেক্ট কানেক্ট ভিৰগুদাক মই ফোন কৰাৰ লগে লগে ভিৰগুদাই কান্দি আছে মানে মই যেতিয়া ফোন কৰিলোঁ যেতিয়া ভিৰগুদাই কান্দি থকা মাত শুনা পালোঁ মোৰ মুখেদি মাত বন্ধ হৈ গ'ল এনেকুৱা এটা হৈছে মানে নিজৰ আমাৰ ঘৰৰ মানুহ কোনোবা এটা নাই জুবিন দাক বহুত বেছি কম লগ পাইছোঁ যদিও যিখিনি টাইম জুবিন দাক লগ পাইছোঁ বহুত ভাল ভাল সময় জুবিন দাক লগ পাইছোঁ জুবিন দাৰ ক্ৰিকেট টিম এটা আছে যেনেকৈ জুবিন দাৰ ফুটবল টিম আছে ক্ৰিকেট টিমো জুবিন দাৰ আছে আৰু সেই ক্ৰিকেট টিমত মই আছোঁ আৰু জুবিন দাৰ লগত বহুতবাৰ ক্ৰিকেটো খেলিছোঁ বৰ্ষাপাৰাত হওক আৰু বেলেগ বেলেগ ঠাইতো ভিডিঅ' ইমান মই জুবিন দাৰ লগত বনোৱা নাই পাৰ্চনেলি কাৰণ মই জুবিন দাৰ প্ৰতি এটা যিটো ৰেচপেক্ট জুবিন দাৰ ওচৰত যেতিয়াও যাওঁ মানে কিবা এটা ভয় লাগে জুবিন দাৰ ওচৰত কেমেৰা লৈ যাব ভয় লাগে জুবিন দাক মই বহুত দিন লগ পাইছোঁ কিন্তু কেতিয়াও মানে ফটো উঠিব বা ভিডিঅ' বনাবৰ কাৰণে বা জুবিন দাৰ মই কিবা এটা ইণ্টাৰভিউ লওঁ বা জুবিন দাৰ লগত মই কিবা কণ্টেণ্ট বনাওঁ কেতিয়াও মই এনেকৈ ভাবা নাই মানে কাৰণ জুবিন দাৰ ওচৰত কেমেৰা অন কৰি যাব কিবা এটা ৰেচপেক্ট যিটো এটা ভয় টাইপ লাগিছিল মানে জুবিন দাৰ ওচৰত মানে সেইটো ভয় কোৱা নাই জুবিন দাক যিটো এটা ৰেচপেক্ট কৰোঁ মৰম কৰোঁ জুবিন দাৰ ওচৰত কেমেৰাটো নি কি ক'ম সেইটো এটা মোৰ মনৰ পৰা এটা থাকেতো ৰেচপেক্ট তো সেই বস্তুটো মোৰ আছিল আৰু মই সেইকাৰণে জুবিন দাৰ লগত আজিলৈকে সেনেকৈ ডাইৰেক্ট মই এটা ভিডিঅ' নাই কিন্তু জুবিন দাক মই লগ পাইছোঁ জুবিন দাৰ লগত ফটো বহুত দিন লগ পোৱাৰ পিছত এইটো যিটো ফটো আপোনালোকে দেখা পাইছে এই ফটোটো হেৰিত উঠিছিলোঁ আমি ফেলকন ফেষ্টিভেলত যেতিয়া গৈছিলোঁ জুবিন দাৰ লগত সেইটোৱে মোৰ মানে একদম ভালকৈ ছিংগলকৈ ফটো জুবিন দাৰ লগত উঠিছোঁ এনেতো গ্ৰুপত ক্ৰিকেট খেলোঁতে উঠি থাকোঁ ক'বলৈ আৰু ভাষা নাই কি বুলি ক'ম এনেকুৱা ধৰণৰ ঘটনা এটা হ'ব বুলি কোনেও ভবা নাছিলে গোটেই মানুহ আজি আমি যেতিয়া মঙ্গলদৈৰ পৰা আহিলোঁ জাষ্ট ঘৰত আহি মই হাত মুখ ধুই এতিয়া আমি ওলাই গৈ আছোঁ ভিৰগুদা আমি সকলোৱে মিলি আমি লতাশিল ফিল্ডত যাম সকলোৱে একগোট হৈ জুবিন দাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম এতিয়াতো জুবিন দা আমাৰ মাজত নাই জুবিন দা য'তে আছে
তেওঁৰ আত্মাৰ শান্তিৰ বাবে আমি সকলোৱে মিলি চাকি জ্বলাম আৰু প্ৰাৰ্থনা কৰিম যাতে জুবিন দা সদায়, জুবিন দা নাই যদি জুবিন দা আমাৰ লগত সদায় অমৰ হৈ থাকিব, জুবিন দা সদায় আমাৰ লগত থাকিব। আমি মঙলদৈৰ পৰা গুৱাহাটী আমি তিনিজনে গৌৰৱমান মই আৰু জন কেনেকৈ চুপচাপ আহিবলৈ মোৰ যেতিয়া মানে গোটেই মঙলদৈৰ পৰা গুৱাহাটীলৈকে আহোঁতে এতিয়াও মানে মোৰ কিবা হাত ভৰি এনেকুৱা কঁপি থকা টাইপ হৈ আছে মানে জুবিনদাৰ গান য'ত আমি এনি টাইম গাড়ীত জুবিনদাৰ গান শুনি শুনি আমি ট্ৰেভেল কৰোঁ। অকণমান দূৰ ঘৰত গাড়ী ষ্টাৰ্ট দিয়াৰ লগে লগে জুবিনদাৰ গান, ক'ৰবাত গ'লে জুবিনদাৰ গান, এনি টাইম গাড়ীত গান বহি থাকে জুবিনদাৰ। কিন্তু আজি আমি মঙলদৈৰ পৰা গুৱাহাটী আহি পালোঁ মানে জুবিনদাৰ গান লগাবৰ কাৰণে আমাৰ সাহস হোৱা নাই। মানে আপোনালোকৰ মতামত কি এইটো ঘটনাৰ ওপৰত? আৰু উচিত তদন্ত হ'ব লাগে ভালকৈ, তাতে কি হৈছিল কি হোৱা নাই কি ক'ম আৰু এইটো লগত থকা মানুহখিনি অলপমান ভালকৈ চাব লাগিছিল। মোৰ হিচাপত এদিন অসম বন্ধ দিব লাগে জুবিনদাৰ কাৰণে, পুৰা বন্ধ, চব বন্ধ, ইমান দোকান চোকান যে আছে চব বন্ধ এদিনৰ কাৰণে, গোটেই অসম বন্ধ কৰি দিব লাগে এদিনৰ কাৰণে। জাষ্ট এতিয়া ঘৰ আহি পালোঁ, প্ৰায় 1টা বাজিলে এতিয়া টাইম, কি বুলি ক'ম ভাষা নাই। আমি ভিৰগুদা, মই, আমি মন্টুদা আছিলে, আমি বহুত মানুহ আছিলে, লতাশিল ফিল্ডত আমি গ'লোঁ। তাতে মই বেছি ভিডিঅ' বনাব মন নগ'ল, আমি তাতে বহুত টাইম বহিলোঁ লতাশিল ফিল্ডত, শ্ৰদ্ধাঞ্জলি জনালোঁ। আছুৰ নেতৃত্বত তাতে ধুনীয়াকৈ কাৰ্যসূচীবোৰ কৰা হৈছিলে। তাৰপিছত আমি জুবিনদা য'ত থাকে, যিটো ফ্লেটত থাকে কাহিলীপাৰা, তাতে আহিলোঁ। তাতে বহুত মানুহ ভিৰ, আৰু এতিয়াতো আমি এনে নিউজত হওক ক'ৰবাত দেখা পাই আছোঁ যে আপাৰ আছামৰ পৰা মানুহ হাজাৰ হাজাৰ মানুহ আহি আছে, এইফালে লোৱাৰ আছামৰ পৰা হাজাৰ হাজাৰ, চব ফালৰ পৰা মানুহ গুৱাহাটীত আহি আছে। এতিয়া খবৰ পোৱা মতে দাদাক কালি নহ'লে পৰহি দিনাখন ৰাতিপুৱা গুৱাহাটীত অনা হ'ব। তাতে যিমানখিনি ছিংগাপুৰত যিমানখিনি কাম আছে গোটেইখিনি ফৰ্মেলিটিজবোৰ কৰি ইয়াতে অসমত অনা হ'ব। আৰু খবৰ পোৱা মতে সৰুসজাই ষ্টেডিয়ামত দাদাক অন্তিমবাৰৰ বাবে অনা হ'ব। বহুত টাইম আমি বহিলোঁ, চবৰ লগত কথা চথা পাতিলোঁ। সকলোৰে খালি এটাই ভাৱ, আপোনালোকৰো চাগে সেইটো ভাৱেই হৈ আছে যে এতিয়াও মোৰ বিশ্বাস হোৱা নাই যে দাদা আমাৰ মাজত নাই। অলপো বিশ্বাস হোৱা নাই যে তেখেতে আমাৰ মাজত নাই। আমি যেতিয়া গৈ আছিলোঁ এই লতাশিল ফিল্ডত, তেতিয়া ডাঙৰ ডাঙৰকৈ ৰাস্তাত বেনাৰবোৰত LED বৰ্ডবিলাকত দাদাৰ ফটো আছিল, শ্ৰদ্ধাঞ্জলি দি দাদাৰ ফটোবোৰ লগোৱা আছিল। এনেকুৱা লাগিছিল যেন জুবিনদাৰ ফটো ছাইডত কিবা প্ৰগ্ৰেমৰ ডেট বা কিবা দি আছে যে কালি বা পৰহি জুবিনদাৰ এইটো ঠাইত কিবা প্ৰগ্ৰেম আছে, সেনেকুৱা টাইপে ভাৱ হৈছিল। অকণমানো লাগাই নাই যে দাদা আমাৰ মাজত নাই। আৰু কেনেকৈ কি হৈছিল আচল ঘটনা এইটো তদন্ত কৰিলে ওলাব, তাতে কেনেকৈ কি ঘটনা হ'ল। এতিয়াও বহুত বেলেগ বেলেগ নিউজ আহি আছে। স্কুবা ডাইভিং কৰা বুলি কৈছিলে, কিছুমান নিজে সাঁতুৰিব যোৱা বুলি কৈছিলে, এনেকুৱা ধৰণৰ মানে নিউজ কিবাকিবি ওলাই আছে। তাতে থকা মানুহখিনিহে আচল ঘটনা গম পাব যে আচলতে হৈছিল কি। যিসকলে জুবিনদাৰ লগত আছিলে, যিটো প্ৰগ্ৰেমত গৈছিলে, তেওঁলোকৰ সেইখিনি মানুহে আচল ঘটনা গম পাব। আৰু লাষ্টত এটা আপোনালোকক সকলোকে ৰিকুৱেষ্ট, আপোনালোকেতো নিউজ চায়ে আছে, নিউজ চাবই, যিসকলে এই ব্লগটো চাই আছে আপোনালোকক এটাই ৰিকুৱেষ্ট, আপোনালোকে যেতিয়া গম পাব যে জুবিনদা
দাদাক ক'ত অনা হৈছে বা ক'ত লাষ্ট টাইমৰ বাবে থোৱা হ'ব, সকলো ওলাই আহিব, সকলোৱে ওলাই আহিব, দেখাই দিব লাগিব যে আমি সকলোৱে দাদাক কিমান ভাল পাওঁ, জুবিন দাক কিমান ভাল পাওঁ। সকলোৱে ওলাই আহিব লাগিব। মানে মোৰটো হিচাপততো বন্ধই দি দিব লাগে। স্কুল কলেজ চৰকাৰী কাম কাজ এদিন দুদিনৰ বাবে ষ্টপ কৰি দিব লাগে আৰু সকলোৱে দাদাক মৰমেৰে বিদায় দিবৰ কাৰণে সকলোৱে ওলাই আহিব লাগে।